তো হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল। তো আজি এটা নতুন ব্লগলৈ আপোনালোক স্বাগতম জনালোঁ। এতিয়া আমি বঢ়িয়াকৈ বৰা ববা যাই আছোঁ, কান্দত দেখছি বৰা কিবাকৈ টিংকু যাই আছে। আমাৰ বিটু ভাই বোলে কিবা পাচি মাছ, মানে ই আগতে এসি আমাৰ চাই। তো ভিডিঅ'টো চাই থাকক আৰু শিকলৈ। তো দেৰি নকৰি বলক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি। তো বলক, দেখছি এখন মস্ত পথাৰ, আমি ঘোগাত যাই আছোঁ। মানে এটা আমাৰ কাষতে এটা সৰু চাই নদী আছে, নদীত যাই আছোঁ আজি বৰ্তমান। নদীটো মানে মৰি গৈছে এতিয়া, বৰ্তমান নাম হৈছে ঘোগা নদী। পুৰা দেখছি মালিৰ কাষতে, আমাৰ মালিৰ থানৰ কাষতে। এই বিটু ভাই আগত আছে একদম গাছৰ তলত। তো মানে দিপেৰা মই অহা নাই গাইছ। ইয়াতে বোলে কিবা শ'ল চানা নিছি। কি নিছিলা? শ'ল চানা আৰু বোলে কিবা ডাঙৰ শ'ল নিছে, সেইকাৰণে মই বুম চিপ লৈ আহিছোঁ এটা গাইছ। পা নাপাওঁ দূৰৰ কথা, আপোনালোকৰ কাৰণে মাছ নাপালেও মই ভিডিঅ'টো বনাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টোত এনজয় কৰক। তো গাইছ দেখা পাইছি আমি এইটো ঘোগা, মই ইয়াতে পাতিম গাইছ। এন্ধাই পুৰা ডুবে আছে, দেখা পাইছি গাইছ। মাছৰ সংখ্যা ইমান নাই, মানুহ চাকচোন কেতিয়া আহি গ'ল দুটাৰ পাই। এই ফুলে ভটকি আছে, দলে দিয়া একবাৰ যাই কিনে গেল মাছ নাপা। টিংকু তুলি দিয়া। তো গাইছ ইবাগে পুৰা ধুনীয়া 4জন মান চলি আহি গৈছে, পুৰা মাছে মাছতে। মানে এতিয়া মানে টোপ নাই আমাৰ, চেষ্টা কৰি আছে এনে উঠাবাক লাগে। ভিডিঅ'টো চাই থাকক আৰু নাইকি। তো গাইছ দেখছি বে বাহা নকবা, মাছ পৰি গেছি গাইছ, বিচৰি আছে পাপু ভাই। কনাই চাহ দখাই দিয়া মাছটো ৰবা, মই জুম কৰি দি। তো গাইছে গেল ধৰ তো গাইছ মাছ পৰি গেছি ইবাগে আমাৰ খাৱৰ মাজত। হাবাংগ ভাই তুলছি। ৰবা মাছ লুকে গেছি আমাৰ ইয়াতে গাইছ। তো গাইছ বহু অপেক্ষাৰ মূৰত হিমাংক এটা তুলছিল। তো কি কৰিব, এটা হৰাই গেল খাৱৰ মাজত। তো বাদ দিয়ক আৰু উপায় নাই দে আৰু। পাপু ভাই চাও ৰছীডাল ঢকাই দিয়া এইবাগে মাছটো। হলিছানা টিংকু কি বিচাৰি আছ? তোক বিচাৰি আছে টিংকু ভাই, পোৱা নাই নেকি? আন্দি মাছ এটা গুচি গেলা আমাৰ। তো গাইছ মাছ মানে ধুনীয়াৰ মাছ এতে, খালি কথা হ'ল আমাৰ টোপ নাই। তথাপিও আন্ধাই কিবা শ'ল চানা তুলি আছে আৰু একদম। আমাৰ পাপু ভাই একদম তুলি আছে, মানে কম্পিটিশ্যনৰ নিচিনা হৈ গৈছে দুনিয়াৰ বৰা। এই টিংকু ক'ত গুচি গৈছে চাক গাইছ। টিংকু ভাই তোক বিচাৰি আছে। ভিডিঅ'টো চাই থাকক আৰু কি বা হয়, লাষ্টত আপোনালোকক গোটাই দেখাম আমি কিমান মাছ পাইছোঁ। চাই থাকক। দেখা পাইছে আগত একদম টিংকু 2 নম্বৰত, 3 নম্বৰত মই হৈছিলোঁ, কিন্তু 4 নম্বৰত তো আছিল আমাৰ মানে ঘোগাত বোৱা বৰা। টপ চপ নাই, থৈ দিব লগা আছে গাইছ। পুৰা মিছন চলি আছে, কোনে কিমান তুলিব পাৰে পুৰা চলি আছে আৰু মিছন। এই ইবাগে আছে একদম আকলাকে লৈছে আৰু একদম। ইবাগে আমাৰ টিংকু ভাই চেষ্টা কৰি আছে, কিন্তু বৰ্তমান অহা নাই টিংকু ভাই তাতে। আশা কৰোঁ কিবা এটা আহিব টিংকু ভাই তাতে। হেমাংগ ভাই যি বল্লি তুলি দিছিল একবাৰ মোৰ কাষত, মনত আছে না নাই? গাই বেং তুলি দিয়ে গাই। কিয় পাপু ভাই বোলে তোক এটা দান কৰিব খুজিছে আমাক, তোপটো লৈ ল চাও। ইমান ওচৰৰ পৰা নালাগে দেখোন বেং এইটো।
এই গেলাক 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 বেংলো বেরিয়েছি মঙ্গল ভাই আমি কি মানে কি স্বীকার করবো এবার তো সাইড অফ ভিডিও নাকি তো বলো আমার অভি ভাই গেছি অভি ভাই কেন লাগছি দেখি কম্পিটিশন আন লাগছি নাকি অভি ভাই সাই আছে নাজারা লয়েছে আবার পুলিশ শিকারত মানে ফেল দিল এটা আমি ফুলছা না আলু তুলি নাকি ফুল উঠবা নলিও ও বাচ্চি এই নুমি গেল গাই গাইস নুমি গেছে কুগার মাজত নামি গেছি এই কোয়া নুমি আইস কি করলে আমার বিট্টু ভাই চাও কালেকশন মানে এইটো কালেকশন বিট্টু ভাইয়ের আমার টিঙ্কু ভাইয়ের কালেকশন তো দেখাই দে একবার বেয়া নেকি কেইটা পাইছো তুমি কেইটা বিট্টুটা কেইটা পালি ये हाथटा ये दिन के हमार बापू भाई की बच्चो तो फायदा एक बार तो हाथ मिले ना माने खुली तो फायदा सबे खुली तो কইছি মানে কেইটা সাতটা মান আছে তো হি মানে দিনুতে আসি রিপেয়ারতে আই বুসি এখানে পাসি আর ওই হলো রিপেয়ার টিঙ্কু ভাই নিছি বলে কিবা কি নিছো রিপেয়ার ছয়টা নিছি তো আজি যাও আর রাতি হয়ে গেল গাইস আপনাদের দেখা পাইছি যাও আর তো ফ্রেন্ডস ভিডিওটো আজি এখানে আছিল তো পরে আগে গাপা ধুলো তো নেক্সট ভিডিওত আপোনালোক ধামাকা দিবলৈ চেষ্টা কৰিম তো ভিডিওটো আজি এখানেতে সমাপ্ত কৰিলো তো নেক্সট ভিডিওলৈ অপেক্ষা কৰক আজিলৈ বাই বাই আৰু যদি ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিওলৈ অপেক্ষা কৰক বাই বাই